শ্রদ্ধেয় রাইজক ধন্যবাদ দিছোঁ। আমার ইউপিপিএল দলের শিল্পী নেতৃত্ব প্রমোদ বড়ো স্যার, ইউজি ব্রহ্ম স্যার, রেংগ্ৰা নাৰ্জাৰী, গোবিন্দ বসুমতাৰী স্যার সকলোকে মই আন্তরিক ধন্যবাদ দিছোঁ। তেখেতসকলে মোক প্ৰাৰ্থীৰ কাৰণে যোগ্য বুলি ভাবিছে আৰু মোক চৰাইবিল সমষ্টিতে প্ৰাৰ্থী বনাইছে আজি। ইয়াৰ কাৰণে মই অশেষ ধন্যবাদ দিছোঁ আমাৰ দলৰ হাইকমাণ্ডক। লগতে মই যদি চৰাইবিল সমষ্টিৰ পৰা আজি প্ৰাৰ্থী আছোঁ, ইয়াৰ পৰা যদি জিকি মই জনপ্ৰতিনিধি হৈ যাওঁ, জনপ্ৰতিনিধি হ'লে চৰাইবিল সমষ্টিটো 40টা সমষ্টিটোৱে এটা মডেল সমষ্টি আৰু চবতকৈ উন্নত সমষ্টি কেনেকৈ বনাব পাৰোঁ ইয়াৰ কাৰণে মই যত্ন কৰিম। চৰাইবিল সমষ্টি বুলি নহয়, গোটেই বিটিআৰত যিমান জাতি জনগোষ্ঠী আছে সকলোকে মই সেৱা আগবঢ়াই যাবলৈ মই প্ৰস্তুত। আৰু যিহেতু মই যোৱা 20-25টা বছৰ ধৰি সমাজ সেৱাই কৰি আছোঁ, সমাজৰ লগতে আছোঁ, গৰীব দুখীয়া জনতাৰ মাজতে আছোঁ। এইটো ৰাজনীতিত আহি পেলাই চেম কামে কৰিম মই। আৰু বেছি মানে ক্ষিপ্ৰতাৰে আমাৰ যি দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালবৰ্গ আছে, পিছ পৰি ৰৈ যোৱা জাতি জনগোষ্ঠী আছে, তেখেতসকলক সেৱা আগবঢ়াই নি কেনেকৈ সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ সুনিশ্চিত কৰিব পাৰোঁ, তেখেতসকলৰ ভাষা, সংস্কৃতি, পৰিচয় আৰু বুৰঞ্জী কেনেকৈ উন্নত কৰিব পাৰোঁ ইয়াৰ কাৰণে মই কাম কৰিব। প্ৰত্যেকজন ইউপিপিএলৰ কৰ্মীয়ে চৰাইবিল সমষ্টি উদ্ধাৰ কৰিম বুলি দৃঢ়তাৰে কাম কৰি আছে। আৰু এইবাৰ চৰাইবিল সমষ্টি যে আমি উদ্ধাৰ কৰিম এইটো খাটাং হৈ গৈছে। চৰাইবিল সমষ্টি বুলি নহয়, 40টা সমষ্টিত আমি এককভাৱে চৰকাৰ গঠন কৰিব পৰা পাৰিষদ আমি জিকাই আনিব পাৰিম। আমি ফুল্লি কনফিডেণ্ট, উই আৰ ভেৰি কনফিডেণ্ট দেট উই আৰ ফৰ্মিং দিছ গভৰ্ণমেণ্ট 2025 to 2030. There will be a stable government led by Pramod Bora. ইয়াতে খেলিব, BPF খেলিব, কংগ্ৰেছো খেলিব, BJPয়ে খেলিব, তেখেতসকলেও খেলিব, তেখেতসকলৰ কথাবিলাক ৰাখিব। এইখিনি আজি বিটিআৰ গোটেই বিটিআৰত এটা বঁটা বুলিছে, এটা ঢৌ উঠিছে, এটা জোৱাৰ উঠিছে যে প্ৰমোদ বড়োৰ নেতৃত্বত আকৌ এবাৰ চৰকাৰ হ'ব লাগে বুলি এটা জোৱাৰ উঠিছে। গতিকে এই জোৱাৰৰ লগত চব উঠি যাব লাগিব। ইয়াতে ইউপিপিএলৰ দলৰ লগত কোনো প্ৰতিদ্বন্দ্বিতাই নাথাকিব। আপোনালোকে চাব ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে যেতিয়া ৰিজাল্টটো দিব, মই আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়া আপোনালোকে দেখিব যে প্ৰমোদ বড়ো ডাঙৰীয়া কিমান মৰম দিছে, মানুহে কিমান আশীৰ্বাদ দিছে। তেখেতে যোৱা 5টা বছৰ ইমান কষ্ট কৰি 24/7 কাম কৰি পেলাই ইয়াতে শান্তি স্থাপন কৰিছে। জাতি জনগোষ্ঠী সকলোকে লৈ মানে আগুৱাই যাবলৈ চেষ্টা কৰিছে। তেখেতে উন্নয়নৰ যি জয় যাত্ৰা এইটো মানে আৰম্ভ কৰি পেলাই আগুৱাই নিবলৈ চেষ্টা কৰিছে। তো ৰাইজৰ কাৰণে ইমান কষ্ট কৰা মানুহ, ৰাইজক ইমান সেৱা কৰা ব্যক্তিক ৰাইজে যে আশীৰ্বাদ দিব এইটো খাটাং।